ক'ব আৰু মেঘালয় ফুৰি আহিলোঁ, বহুত অৱৰোধ কৰিলোঁ আপোনাৰ গা চা বিষ, সেইটো কাৰণে অলপো ভাল লগা নাছিলে। ভাবিছোঁ মানে আজি আপোনাৰ ছানডে হয়, ভাবিছোঁ অলপ ওলাই যাওঁ ছানডে, ফটো চটো মাৰিমগৈ আপোনাৰ ধুনীয়াকৈ। আৰু গুৱাহাটীত যিহেতু আজি আপোনাৰ গাড়ী মটৰৰ ভিৰটো অলপ কমিব মানে, আৰু ৰ'দটো মানে তামাম দিছে আৰু সেইকেইদিন বৰষুণৰ কাৰণে প্ৰব্লেম আছিলে, আজি আপোনাৰ ৰ'দৰ কাৰণে প্ৰব্লেম। ৰ'দ তামাম ৰ'দ দিছে, অলপ ওলাই যাওঁ ভাবিছোঁ, এফালে ফুৰিম, আপোনালোকো সুন্দৰকৈ ধুনীয়া ধুনীয়া কেইটামান জেগা দেখাম গুৱাহাটীত। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয়? হাই হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই অসমীয়া অৱতাৰ ইউটিউব চেনেল। পোনপ্ৰথমে মোৰ অসমীয়া অৱতাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। বলক এতিয়া সুন্দৰকৈ ওলাই যাওঁ। ওলাই যোৱাৰ আগত আপোনালোকক আমাৰ ধুনীয়াকৈ ৰুমটো গোটেইটো আপোনালোকক এবাৰ দেখাই দিছোঁ। এইটো হৈ গ'ল আপোনাৰ আমাৰ বাহিৰ ভিউ, আৰু এইখন হৈ গ'ল আমাৰ কিটচেন। যিহেতু আপোনাৰ আমাৰ ওচৰত ডাঙৰ গেছ নাই, আমি আপোনাৰ সৰু এটা ষ্টপত বনাই খাই আছোঁ। দেখিছে এইটো গেছ আনকমন হয় মানে, এইটোত আপোনাৰ বনাই খাই মজা লাগে একদম। মানে আপোনাৰ 10 মিনিটত খানা ৰেডি কৰি দিয়ে ই। বাকী আজি আপোনাৰ খাবলৈ লৈ আনিছিলোঁ, অলপ দৈ লৈ আনিছিলোঁ, আৰু আপোনাৰ এইফালে কেক আছে, আৰু এইফালে বস্তু পাতি আছে। বিন্দাছ ভাত চাত এইকেইদিন বিন্দাছ বনাই খাই আছোঁ নিজে, মজা আছে। আৰু এইফালে আমাৰ গোটেই বস্তু পাতি ৰেডি হৈ গ'ল সুন্দৰকৈ, এতিয়া ওলাই যাব লাগে, মজা আছে। এইফালে ভাইজানতো আহি পাই গ'ল এনেকুৱা টাইমতে। অ' ভাইজান, এইফালে ভাইজানত আহি গ'ল। এতিয়া অকণমান লেটেই হৈ যাব, যোৱাটো অলপ দেৰিকৈ যাম আপোনাৰ। ভাইজানত লেপটপত কিবা কাম এটা আছে, ভাইজানে কামটো কৰি লওক, কামটো কৰি লোৱাৰ পাছত বিন্দাছ ওলাই যাম। অলপ এইফালে ৰ'দটো অলপ বেছি হৈ আছে, ৰ'দটো কমি লওক, অলপ লাহে লাহে ওলাই যাম আৰামত। ওলাই নোযোৱাৰ আগত আজি এহেঁতি মানে নতুন এটা লিৰিক্স লিখি আনিছে, অলপ প্ৰেক্টিচ কৰিব বুলি। আপোনালোকক সুন্দৰকৈ লিৰিক্সটো শুনাই আছোঁ, অলপ আপোনালোকক এনজয় কৰক, মজা আছে। What will I deal with? It's real, I have lot of tiny holes in my heart. I put out in the rails. I want to end my life basis. মজা মজা বে, একদম ৰপচিক ভিডিঅ' মানে। ৰপচিক ভাইজান, এইটো তুমি সোনকালে ৰিলিজ কৰিব লাগে মানে, ৰপচিক হৈছে বে, সঁচা কৈছে বে, এইটো সোনকালে ৰিলিজ কৰিব লাগে। কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰিব মজাকৈ ভিডিঅ'টো। But I am livelihood, I can fuck get graduated. Every day I'm facing new tests and trying to give my best. Hustling and struggling and since the age of 14, not taking any rest. And I'm stoner, smoking daily to keep my mind fresh. Cause my flashback is over stress. Every day started working and earning, but I'm always looking by a new dress. ফাইনেলি আপোনাৰ চাহ কাপো খাই লওঁ ভাবিছোঁ, মানে ৰ'দটো মানে কমা নাই, ৰ'দ তামাম দি আছে মানে, চাওক না, ৰ'দ তামাম ৰ'দ দেখিছে। আৰু চাহ বনাই আছোঁ, চাহ বনোৱা আমাৰ চিষ্টেমটো আপোনাৰ গেছটো দেখাইছিলোঁ আপুনি, চাওক না, আনকমন গেছ পুৰা। এইটো আপোনাৰ আমাৰ গেছ দেখিছে, এইফালে জুই জ্বলি আছে, আৰু এইটোৱে গেছ। যিহেতু মানে এইটো আপোনাৰ 2জন মানুহৰ কাৰণে পূৰা জোখত খাব পাৰে, আৰু তাৰ লগৰ চিলিণ্ডাৰটো এইটো মানে মজা আৰু বিন্দাছ। এতিয়া চাহটো খাই লওঁ, বিন্দাছ চাহ এটা খাই মেলি আৰু আপোনালোকৰ আমাৰ ৰুমৰ গোটেই বাহিৰৰ ভিউটো দেখাই আছোঁ ৰ'বা, মজা আছে। ক্ষমা কৰি তুমি দয়া কিল হৰি মোক ৰক্ষা কৰি চৰণ প্ৰভু মোক ৰক্ষা কৰি চৰণ। এই শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হা, এই তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। মানে আপোনাৰ ভাইজানৰ তামাম প্ৰেক্টিচ চলি আছে, মানে আপোনাৰ ভাইজানে 2-3টা লিৰিক্স লিখি থৈছে, আৰু একদম আল্টিমেট লিৰিক্স হয় মানে, বিটকেইটাৰ লগত মজা লাগিছে শুনি পেলাই। আৰু ভাইজান একচুৱেলি বহুত ধুনীয়া গায়, আৰু সুৰটো বহুত মজা হয় ভাইজানৰ। তো প্ৰেক্টিচ কৰি আছে আৰু ধুনীয়াকৈ। আপোনালোকে নতুনকৈ তাৰ চেনেলটোত যাব, আপোনাৰ ডেভিল গড বুলি চাৰ্চ কৰিব, ডেভিল গড, আপোনাৰ ডাইৰেক্ট ডেভিল গড বুলি চাৰ্চ কৰিলে হ'ল ইউটিউবত। ভাবক গোটেই আপোনাৰ ভিডিঅ'বোৰ চাব পাৰিব সুন্দৰকৈ। এতিয়া আপোনালোকক মজা আছে বাহিৰৰ এবাৰ ভিউটো দেখাই দিছোঁ সুন্দৰকৈ। যোনে ধুৱাব আহি নিশা মোহনা তুলিৰ মায়া ভৰা জোনাকী নিশা সুবাসী কমপ্লিট হৈ
হৈ গ'ল এতিয়া চাহ খাম মজা আছে এফালে আপোনাৰ ৰাতিপুৱা মালপোৱা পিঠা তিল দিয়া পিঠা চব আছে মানে এতিয়া বিন্দাছ চাহ খাব লাগিব আমাৰ চাহ খাবলৈ কাপ নাই কাপ দুটা আছে আৰু বাতি দুটা আছে মানে উপায় নাই হা ঐ চাহ খোৱাবে এফালে আপোনাৰ বিন্দাছ লাল চাহ ৰেডি হৈ গ'ল এফালে তিল দিয়া পিঠা এফালে আপোনাৰ মালপোৱা পিঠা এই মজা মজা বিহু বিহু লাগি গৈছে বে তিল দিয়া পিঠা মালপোৱা পিঠা দেখি যি কি নহওক মজা আছে ৰেডি হৈ গ'লো এতিয়া সুন্দৰকৈ আপোনাৰ যাওঁ ওলাই যাওঁ আৰু আপোনাৰ এতিয়া বস্তু দুটামান ল'ব আছে এফালে ভাই জানাটো ওলাই গ'ল আৰু তেহেঁতিও আহিবগৈ অলপ দেৰিকৈ আহিব ৰাতি খানাটো খাবলৈ আমাৰ ৰুমতে মাতিছোঁ দুইটাকে মজাকৈ আহিব এতিয়া ওলাই যাওঁ ৰ'দটোৰ কাৰণে মানে ওলাই যাব মন যোৱা নাই বে ৰ'দে একদম তামাম আৰু বাকী যেন চিৰালি কবিতাৰ মোৰ ইয়াৰ ফুলনিত ৰং সিঁচি যায় চিনাকি চিনাকিহে শিশুৰে মোৰ ৰাখি মনতে এফাকি যেন চিৰালি কবিতাৰ মোৰ ইয়াৰ ফুলনিত ৰং সিঁচি যায় চিনাকি চিনাকিহে শিশুৰে মোৰ ৰাখি মনতে আপোনাৰ এতিয়া আমি আহিছোঁ আপোনাৰ পল্টন বজাৰ যাম কাম এটা আছে কামটো কৰি ল'মগৈ আৰু ইমান গাড়ী মটৰ ভিৰ নাই মানে ৰাস্তা খালী আছে মজা আছে নহ'লে এনেকৈ মোবাইলটো হাতত লৈ আপুনি ব্লগ কৰিব নোৱাৰে গুৱাহাটী টাউনত ত' ভিডিঅ'টো স্কিপ নকৰিব সুন্দৰকৈ ব'লক কেইটামান আপোনালোকৰ ডেষ্টিনেশ্যন দেখাইছোঁ গুৱাহাটীৰ লোকেল starts to roar. The lion that wakes the wave, but through it we are brave. Everyone is lonely sometimes, but I would walk 1,000 miles to see you rise. You are not alone with your family. Hold me, let's escape all this reality. ব্লগটো বনোৱা কণ্টেণ্ট নাই ভাবিলোঁ ছানডে কাৰণে যিহেতু আজি ব্লগটো বনোৱা একো কণ্টেণ্ট নাই আপোনাৰ ছানডে কাৰণে মই ভাবিছোঁ এনেই আৰু আপোনাৰ বনাওঁ এফালে আপোনাৰ দীঘলী পুখুৰী আহি পাই গ'লোহি দীঘলী পুখুৰী সোমাম ৰ'ব আপোনালোকক দেখাম দীঘলী পুখুৰীৰ ভিতৰটো অলপ আৰু আপোনাৰ এইটোৱে হৈ গ'ল আমাৰ গুৱাহাটীৰ ৰিজাৰ্ভ বেংক গোটেই পইচা সোপাই এইটো বেংকতে আপোনাৰ থৈ দিয়ে আৰু ইয়াৰ পৰাই লেনদেন কৰে আৰু এইটোৱে চাওক গুৱাহাটীৰ ৰিজাৰ্ভ বেংক আৰু ইয়াৰ পৰা আপোনাৰ লেফ্ট ছাইডে গুচি যায় ৰেলৱে ষ্টেচন দাদা ৰ'ব এফালে যায় ৰেলৱে ষ্টেচন আৰু আপোনাৰ চিধা চিধি গ'লেগৈ পল্টন বজাৰ আপোনাৰ মেইন টাউনত এইটো হৈ গ'ল আপোনাৰ ৰেলৱে ষ্টেচন আজি ছানডে কাৰণে ইমান মানুহ চানুহ নাই চাগে আপোনাৰ খালিয়ে দেখিছোঁ বহুত क्या हो गया बोलेरो जाओ ना आराम से ফাইনেলি আহি আপোনাৰ ষ্টেচন পাই গ'লোহি আৰু আপোনাৰ এতিয়া কামটো হৈ গ'ল কি আপোনাৰ এটা বস্তু কিনিব আহিছিলোঁ ইয়াতে আপোনাৰ এতিয়া বস্তুটো নাপায় সেইটো কাৰণে আপোনাৰ ইয়াৰ পৰা বেগ যাবগৈ লাগিব আৰু ব'লক অলপ ষ্টেচনৰ ভিতৰত সোমাই মেলি অলপ ভিতৰৰ পৰিৱেশটো চাই লওঁ নে কি কয় মজা আছে আৰু এফালে সুন্দৰকৈ বাবা মন্দিৰ এভাগ আছে জয় শিৱৰাম বাবা মন্দিৰভাগ চাওঁ না কি সুন্দৰকৈ বনাই থৈছে ষ্টেচনৰ কাষতে একদম শিৱৰাম
কেৰেলা আহিছিলোঁ আপোনাৰ কেৰেলা আহোঁতে মোৰ মানে আপোনাৰ ষ্টেচনত 3 দিন থাকিবলগীয়া হ'ল মানে আপোনাৰ চিনি নাপাওঁ সৰু আছিলোঁ তেতিয়া এই মানুহবোৰ যেনেকৈ শুই আছে ময়ো আপোনাৰ তেতিয়া তেনেকৈ শুই থাকিবলগীয়া হৈছিলে চাওক না ফাইনেলি আপোনাৰ এক্সেলেটৰত উঠি আহিলোঁ দেখিলে মজা আছে আৰু আপোনাৰ এনেই আহিছোঁ আমাৰ একো কাম বন নাই মানে এনেই ফুৰিবলৈ আহিছোঁ জেগাবোৰ চাবলৈ আহিছোঁ অলপ এইফালে আপোনাৰ 1 নম্বৰ প্লেটফৰ্ম হৈ গ'ল এইটো এইফালে আপোনাৰ 1 নম্বৰ প্লেটফৰ্মটো চাই লওঁ ব'লক তলত বিন্দাছ মই প্ৰায় আপোনাৰ 3 বছৰমানৰ মূৰত আহিছোঁ আপোনাৰ মানে ৰেলৱে ষ্টেচনলৈ আগতে মই কৈছিলোঁ কেৰেলা গৈছিলোঁ এক টাইমত আপোনাৰ কেৰেলা যাওঁতে যি মই আপোনাৰ প্লেটফৰ্ম আহিছিলোঁ আৰু আজি 3 বছৰমানৰ মূৰতে আপোনাৰ আহিছোঁ প্লেটফৰ্ম আৰু বহুত চেঞ্জ হ'ল আগতকৈ বহুত ডেভেলপ কৰিলে আৰু বহুত ষ্টেণ্ডাৰ্ড কৰিলে মই যোনটো টাইমত আহিছিলোঁ তেতিয়া আপোনাৰ ইমান ডেভেলপ নাছিলে আৰু এতিয়া বহুত ডেভেলপ হৈ গ'ল মজা হৈ গ'ল আৰু আগতকৈ বহুত সুন্দৰ হয় জাগা মানে ধুনীয়া কৰিলে আৰু চালিয়া কৰিলে আমিও গুচি যাওঁ নেকি দিল্লী ফালে ট্ৰেইনতে উঠি পেলাই আজি মজাকৈ যাবি নি ট্ৰেইনত টিকেট কাটি আপোনাৰ দিল্লী গুচি যাওঁ মানুহবিলাকে ভাবিছে এইকেইটাই কি হ'ল ঘূৰি ফুৰিছে হেলমেট চেলমেট লৈ পেলাই আমিও আপোনাৰ দিল্লী যাব আহি আছোঁ বিন্দাছ মজা আছে মানে আপোনাৰ ইমানে ডাঙৰ কৰি দিলে আপোনাৰ আজিকালি ষ্টেচনটো ধৰিবই নোৱাৰি মানে ক'ত কেনেকৈ উঠিব লাগে ন মানে বহুত খেলি মেলি হা এইফালে কামৰূপ এক্সপ্ৰেছ ব্ৰিজি আপোনালোক কোনোবা যাবলগীয়া আছে যদি চাই লওক টাইমটো এতিয়াতে মানুহবোৰ মানে বেয়াও লাগে কিছুমান মানুহ যেনেকৈ শুই মেলি থাকে ন বেয়াও লাগে উপায় নাই যিহেতু আপোনাৰ মানে হোটেলে চোটেলে ৰুম চুম লৈ মেলি থাকিবলৈ চবৰে ওচৰত পইচা নাথাকে চ' সেইটো কাৰণে কিছুমানে আপোনাৰ ইয়াতে আহি মেলি ৰেষ্ট লৈ মজা আছে এইফালে চব মানুহ ৰেষ্ট চেষ্ট লৈ আছে মোবাইল চোবাইল খেলাত চব ব্যস্ত ষ্টেচন আহিলোঁ যেতিয়ানো কি আৰু ন ৰিলছ এটা বনাই লওঁ সুন্দৰকৈ আপোনাৰ ভাবিলোঁ ইনষ্টাগ্ৰামৰ ৰিলছ এটা বনাই লওঁ মজাকৈ ভিউটো ভাল লাগিছে কাৰণে তো চালিয়াৰ ৰিলছ এটা বনাই লওঁ আপোনালোকক দেখাই আছোঁ ৰিলছটো মই তোৰ মৰমত মৰো মৰো নমহৰা কৈনে দিবি জনম জনমলৈ তোৰ পিছত ঘূৰিম আপোনাৰ মজাকৈ ৰিল চিলছ বনোৱা হৈ গ'ল আৰু এতিয়া সুন্দৰকৈ চাহ খাম আমি ইয়াতে আপোনাৰ চাহ একাপ খাই লওঁ আৰু ভোক লাগি আছে অলপ একো খোৱাও নাই কফি খাব বোলে ই চাহ নাখায় বোলে কফিকে খাই লওঁ একাপ কফি খাম এতিয়া মজাকৈ দাদা কফি 2 কাপ দিব 2 কাপ কফি মিঠাই কি খাবি বাৰু মিঠাই ঢেৰ আছে ইয়াত মই পেট ভৰা কিবা এটা খাম এইটোকে খাওঁ ন 2 পিচ বৰফি নে কি খাবি বেলেগ মিঠাই তেনেকুৱা ভাল মিঠাই মানে নাই বৰফিকে খাওঁ 2 পিচ দাদা দাদা অ' দাদা ইয়াৰ বৰফি 2 পিচ দিব আৰু বৰফি নাই না কাজু বৰফি নহয় এইটো আপোনাৰ দামটো সোধা নাই দিব কৈছোঁ ন আমি দামটো 50 টকা হ'লেও 50 रुपीज़ होने से भी खाएगा ना तुम दो ना ये दो हाँ तुमको दाम नहीं पूछा ना कितना 2 पीस दो ये दो You're the drug that I'm addicted to, and I want you so bad, but I'll be fine. খাবৰ কাৰণে পানী বটল এটাও তেহেঁতৰ দোকানত নাথাকে প্ৰতিটো বস্তু আপোনাৰ কিনিয়ে খাব লাগিব আৰু আপোনাৰ খোৱা পানীটো থ'ব পাৰে ন যিহেতু আপোনাৰ চব কাষ্টমাৰৰ ওচৰত পইচা নাথাকিব পাৰে কিছুমানে খোৱা পানী অকণ ফ্ৰীকৈ বিচাৰিব পাৰে তো সিহঁতি মানে চব পইচা অকল লুটনৰ ধান্দাতে থাকে মানে আপোনাৰ আৰু আপোনাৰ মিঠাইটো মই কৈছোঁ এইটো মিঠাই ভাল লাগিছে খাওঁ সি আকৌ দামটো কৈছে ইয়ে 20 रुपया 30 रुपयाহে মই কৈছোঁ তই মিঠাইটো দে না আগত আমি যে টকাই হওক খাম ন 50 টকা হ'লেও দি খাম মানে সিহঁতে বিহাৰীকেইটা মানে অলপ বেছি দেখায় সিহঁতি অসমত অলপ লেভেলটো
ফুৰা মেলা হৈ গ'ল এতিয়া এক্সেলেটৰত আপোনাৰ উঠি দিলেও মজা আছে আপোনাৰ এক্সেলেটৰত উঠি দিলোঁ আৰু আহি তলত পাই গ'লোঁ এতিয়া বিন্দাছ যাম আপোনাৰ দীঘলী পুখুৰীত অলপ টাইম বহিম আৰু ইটো সিটো কিবা এটা খাই মেলি সুন্দৰকৈ গৈ থাকিম Where are you now? Where are you now? Under the bright, the faded lights, you set my heart on fire. Where are you now? সন্দিকৈ ছোৱালী মহাবিদ্যালয় গুৱাহাটী আপোনাৰ সন্দিকৈ কলেজৰ ছোৱালী চাব আৰু বৰ ধুনীয়া ন ফাইনেলি আপোনাৰ দীঘলী পুখুৰী পালোহি বাৰু মজা আছে এফালে সোমাই লওঁ এইফালে আপোনাৰ দেখিছে মানুহবিলাকে বোট ৰাইড কৰিব এফালে আপোনাৰ নাও চাও লৈ সুন্দৰকৈ আপোনাৰ ঘূৰিব পাৰিব যিহেতু আপোনাৰ বহুত ডাঙৰ হয় মানে আৰু এতিয়া গৰমত নাও চাও লৈ মানে আপোনাৰ ফুৰা মজাটোৱে বেলেগ ফ্ৰেছ হাৱা লৈ এইফালে সকলো আপোনাৰ যাবৰ কাৰণে আপোনাৰ ৰেডি হৈ গ'ল কাপোৰ চাপোৰ পিন্ধি বাৰু অলপ আগলৈ যাওঁ আমি অলপ আপোনাৰ আগলৈ গৈ মেলি জেগাবোৰ দেখাওঁ ব'লক মজাকৈ দীঘলী পুখুৰীটোনো মানে কি আৰু ইয়াত আপোনাৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডবোৰ আহে নিজৰ আপোনাৰ আপোনজনৰ লগত প্ৰেয়সী আহে আৰু ধুনীয়াকৈ আপোনাৰ টাইম স্পেণ্ড কৰে ফেমিলি কিছুমানে নিজৰ মাক বাপেক ল'ৰা ছোৱালী লৈ গোটেই ফেমিলি লৈ আহে আৰু সুন্দৰকৈ আপোনাৰ চব মানে ধুনীয়াকৈ আপোনাৰ জেগা Under the sea, under the sea. Where are you now? Another dream. I know I'm not alone. বৰ্তমান আমি আপোনাৰ জু ৰোডত গৈ আছোঁ GS ৰোডৰ ৰাস্তাত নগ'লোগৈ আৰু আপোনাৰ এইফালে বহুত জাম হ'বও পাৰে আৰু এতিয়া আপোনাৰ আমি জু ৰোডৰ পেলাই আপোনাৰ আমাৰ ৰুমলৈ আপোনাৰ ৰিটাৰ্ণ গৈ আছোঁগৈ মানে আপোনাৰ বৰষুণ আহি যাব পাৰে আপোনাৰ বতৰৰ কথা ধৰিব নোৱাৰে সেইটো কাৰণে আপোনাৰ ৰুমত গৈ আছোঁগৈ আমি মজাকৈ I love it when you go missing. You're it down. I wish I could pretend I didn't. এখন হৈ গ'ল আপোনাৰ গুৱাহাটী কমাৰ্চ কলেজ ডাঙৰ ফ্লাইঅভাৰ বনি আছে ৰাস্তা কাম চলি আছে আনকালেতো আপোনাৰ আহিব নোৱাৰে মানে ইমানেই জাম হয় মানে আনকালে পুলিচটোৱে চাইছে মোক জ্ঞান বিকাশ একাডেমি ইয়াৰ ফ্ৰণ্টত এখন আপোনাৰ হোটেল আছে হোটেল পইতা ভাত আপোনাৰ মানে কৈছোঁ ন কি সুন্দৰ খানা দিয়ে আপোনালোকে আহিব আপোনাৰ জু ৰোডৰ জ্ঞান বিকাশ একাডেমিৰ ফ্ৰণ্টে জাষ্ট বাইলেণ্ডত সোমাই আপোনাৰ ৰাইট চাইডে এখন হোটেল আছে হোটেল পইতা ভাত মানে কৈছোঁ ন বহুত ষ্টাৰ্ট হৈ গ'ল মানে আপোনাৰ গুৱাহাটী চিটি হয় নহয় আপোনাৰ জামটো পামেই মানে আৰু কথাই নাই মানে ভাবিছিলোঁ আজি দেওবাৰ অলপ আৰামত আপোনাৰ ফুৰিম এতিয়া আকৌ জামত সোমাই গ'লোগৈ উপায় নাই আৰু দিয়া জু ৰোডটোত বেছিহে জাম পালোহি যিটো ৰাস্তাত ভাবিছিলোঁ জাম নাপাওঁ আহি পেলাই আপোনাৰ সেইটো ৰাস্তাতে বেছি জাম পাই গ'লোঁ এতিয়া মই আপোনাৰ ফাইনেলি পালোহি আপোনাৰ চিৰিয়াখানাৰ ওচৰত অলপ ৰখিছোঁ মানে আপোনাৰ মোৰ নিজৰ মা নিচিনাই হ'ব আপোনাৰ মাজনী আহিছে 10 টকা এটা তেওঁ বিচাৰিছে তেওঁ 10 টকা এটা মই দান কৰিছোঁ এইফালে 10 টকা আপুনি কিবা এটা খাব ঠিক আছে এইটো যে ওপৰত দেখিছে আপোনাৰ চিটি চেণ্টাৰ এইটো যে ওপৰত লিখি দিছে চিটি চেণ্টাৰ দেখিছে আপোনাৰ এইটো হৈ গ'ল আপোনাৰ গুৱাহাটীৰ চবচে ডাঙৰ শ্বপিং মল ইয়াৰ আৰু আপোনাৰ বস্তু ইমানেই দাম মানে চাওক ইয়াত মানে বস্তু ইমানেই দাম ন মই এদিন আপোনাৰ আহিছিলোঁ দেই আপোনাৰ পেণ্ট এটা আৰু চোলা এটা চাইছিলোঁ আপোনাৰ পেণ্টটোৰ দাম হৈ গ'ল আপোনাৰ 2200 টকা আৰু চাৰ্টটোৰ দাম হৈ গ'ল 800 টকা মই বোলো ৰাম ইমান দামী চোলা পিন্ধিব নোৱাৰোঁ একেবাৰে বৰষুণ আপোনাৰ ষ্টাৰ্ট হৈ গ'ল আৰু এটোপাল দুটোপালকৈ বৰষুণো ষ্টাৰ্ট হৈ গ'ল এতিয়া পূৰা লৰালৰিকৈ ৰুমত সোমাবগৈ লাগে আৰু বিন্দাছ
তামাম ডাঙৰকৈ বৰষুণ আহি গ'ল আৰু মানে ৰুমত সোমাবগৈ লাগে। ৰুমত নোসোমোৱাৰ আগত এফালে খুৰা দোকানত লিচু উলিয়াই থৈছে, লিচু কেইটামান লৈ লৈছোঁ মজাকৈ। মানে আপোনাৰ নতুন বছৰ লিচু খোৱাই নাই, সেইটো কাৰণে লিচু অলপ লৈ লৈছোঁ, খামগৈ সুন্দৰকৈ ৰুমত গৈ পেলাই। এদাই বেকত পিঠি দিয়া গোটেই বোকা মাৰি এদাই। মানে মোৰ আপোনাৰ বাইকৰ মদগাৰ নাই, মানে মদগাৰ নাই কাৰণে ইয়াক গোটেই পিঠি বোকা মাৰি চেচ, অৱস্থা নাই। হয় হয়, বাওঁহাতে দিছোঁ দেই খুৰা। বৰষুণটো জাষ্ট এজাকহে দিছিলে, দেখিছে না, পানী হৈয়ে গ'ল। মানে এজাক বৰষুণতে যদি গুৱাহাটীত এনেকৈ পানী হ'বলৈ হয় কি হ'ব দেই। অনলি এজাক। দেখিছেনে বাৰু? আৰু মানে যোনটো পানীটো ন বহুত লেতেৰা পানী হয়, মানে আপোনাৰ পানীটো বহুত লেতেৰা, আপোনাৰ নলাৰ পৰা ওলাই আহিছে মানে পানীটো তামাম লেতেৰা। আৰু গুৱাহাটীত মানে পানীৰ সমস্যাটো কেতিয়া ছল্ভ কৰিবগৈ নোৱাৰে নেকি, চৰকাৰ বদলি থাকে বাট গুৱাহাটীৰ পানীৰ প্ৰব্লেমটো ছল্ভ কৰিবগৈ নোৱাৰে দেই। এই আপোনাৰ আমাৰ ৰুমৰ ৰাস্তাত পাই গ'লোহি। এইটো আপোনাৰ ট্ৰেফিক পইণ্টটো যে দেখিছে, এই ট্ৰেফিক পইণ্টটোৰ পৰা ৰাইট চাইডে আপোনাৰ আমাৰ ৰুমলৈ সোমাই যাব লাগিব। এই লাহে 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 লাহে। আপোনাৰ ৰুমত খাবলৈ আপোনাৰ আমাৰ চাউল নাই, সেইফালে আপোনাৰ চাউলৰ পেকেট এটা লৈ লৈছোঁ এইফালে দোকানত, আৰু হালধি পেকেট এটাও ল'বলৈ আছে। এতিয়া গৈ সুন্দৰকৈ, আজি ভাত খোৱাই নাই আপোনাৰ, এতিয়া গৈ ধুনীয়াকৈ ভাতটো বনাই পেলাই খাবগৈ লাগিব। আপোনাৰ এইটোৱে আমাৰ বাইলেন বীৰ লাচিত পথ, আৰু এইটো বাইলেনত আপোনাৰ সোমাই পেলাই গৈ থাকিব লাগিব। এইটোত গৈ 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 পেলাই আপোনাৰ ৰাইট চাইডে আছে আপোনাৰ সংযোগ নগৰ বুলি কয়, সংযোগ নগৰত আপুনি সোমাব লাগিব। ৰাইট চাইডে গৈ বীৰ লাচিত পথৰ পৰা চিধা চিধি আহি আহি এইফালে এখন সংযোগ নগৰ, এইফালে আপুনি সংযোগ নগৰৰ পথত ধুনীয়াকৈ সোমাই দিলে ৰাইট চাইডে। সংযোগ নগৰত সোমাই পেলাই আকৌ আপুনি ল'ব লাগিব লেফ্ট টাৰ্ণ। এইটো লেফ্ট টাৰ্ণ লৈ পেলাই আপুনি ডাইৰেক্ট আকৌ লেফ্ট টাৰ্ণত পাব কনকলতা পথ। এইটো লেফ্ট টাৰ্ণত আকৌ কনকলতা পথ। এইটোৰ পৰা আৰু আপুনি ক'তো সোমাব নালাগে, ডাইৰেক্ট ষ্টেট যাব লাগিব। ষ্টেট গৈ পেলাই পাই যাব মোৰ ৰুম। এফালে ল'ৰাই লিচু টোপোলা চোপোলা লৈ বিন্দাছ গৈছে। এই লিচু খোৱাবি নেকি? অঁ, ইয়াক বোকা মাৰি দিয়াৰ কাৰণে বোলে লিচু নোখোৱাই বোলে। আপোনাৰ বেছিও নিদিলে, অলপ বৰষুণ দিছিলে, অলপ তিতিলোঁ আৰু একো নাই। আৰু ভাবিছোঁ ভিডিঅ'টো আজি আপোনাৰ ইমানতে খতম কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ এণ্ড অসমীয়া অৱতাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ নিউ নটিফিকেশ্যন পাবলৈ হ'লে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। নতুন নতুন আপোনালোকে আপডেটবোৰ পাই থাকিব। চ' আজিলৈ ইমানতে আছিলে। বাই বাই, জয় আই।